আৰু এই নামঘৰটোৰ জৰিয়তে সমস্ত কথা কেৱল নামঘৰ প্ৰসাৰণী কেন্দ্ৰ নহয়, সকলো কথা আপোনালোকে জানে। গতিকে এই নামঘৰটোৰ নিচিনা অভিনৱ সৃষ্টি জগতত ক'তো পাবলৈ নাই বা ভাৰতবৰ্ষতো নাই। নৱেৰ ইন দ্য ৱৰ্ল্ড ইউ উইল ফাইণ্ড such a place of worship and such a social institution where entire people, all the people are involved. সকলোৱে নিজেই গঢ়ি লোৱা এনেকুৱা এটা অনুষ্ঠান জগতত ক'তো আপোনালোকে নাপাব। গতিকে এই নামঘৰৰ যোগেদি বা কীৰ্তনঘৰৰ যোগেদি মহাপুৰুষ গুৰুজনে আমাৰ জাতি নিৰ্মাণ কৰিছিলে। এইসকল আমাৰ পুৰুষা পুৰুষ, এইসকলে আমাৰ পৰিচয়, এইসকলে আমাৰ জাতীয় জীৱনৰ প্ৰাণস্পন্দন, এইসকলে আমাৰ জাতীয় জীৱনৰ প্ৰাণ। এই পুৰুষা পুৰুষসকলক মহাপুৰুষ গুৰু শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ দুয়োগৰাকী অভিন্ন আত্মা কৈছোঁ। তোমাক পাই মই বঢ়াটো, তোমাক পাই মই সম্পূৰ্ণ হৈ এতিয়া সাবুতি লৈছিলে। এই যে 2000 বেলাগুৰিত 1522 খ্ৰীষ্টাব্দত দুগৰাকী মিলন হৈছিলে বা তেওঁলোক অভিন্ন আত্মা কৈছোঁ। আৰু একে তেওঁলোকৰ কাব্যিক প্ৰতিভা অকণমান পাৰ্থক্য আছে। কোনো ক্ষেত্ৰতে কিন্তু মাধৱদেৱো কম নহয় বা তেওঁ গুৰুজনে কৈছিলে বঢ়াৰ নাম দিছিলে। বঢ়াৰ মানে কি? তেওঁ বঢ়াকো টুটাব পাৰে আৰু টুটাকো বঢ়াব পাৰে। এইটো হ'ল বঢ়াৰ বঢ়া কেনেকৈ টুটাব পাৰে, টুটা কেনেকৈ পাৰে। এই বৃন্দাবনী বস্ত্ৰ তেওঁ বহন লাগিল, তেওঁ মানে আঠাঙুল গৈ এদিন এবাগত 2 আঙুল বেছিকৈ বলে নহয় বা এই কাহিনী পেলাই ক'বলৈ মই যিখিনি কৰোঁ তুমি তাতকৈ তেওঁ নহয়, তেওঁৰ পৰিচালনা চলিলে অলপ বেছিকৈ বোলে। টুটাব বঢ়াক কেনেকৈ দিব পাৰে। এই জন্মৰ ৰহস্যখন যেতিয়া লিখিছিলে বীৰবক্ষ কাজিৰ মতে, অনুৰোধ মতে, এইটো মানে মনোৰমা হেৰি লাগে, নামটো কি আছিলে, ভুৱনেশ্বৰী আইক লাগে, চিলাৰায়ৰ মানে পত্নী আৰু চিলাৰায়ৰ পত্নীৰ যোগেৰে নহয় মহাপুৰুষ শংকৰদেৱৰ খুৰাকৰ ছোৱালী আছিলে, তেওঁৰ যোগেৰে চিলাৰায় গুৰুজনাৰ শিষ্য হৈছিলে নহয়। গতিকে এই ভুৱনেশ্বৰীয়ে এইখন জন্ম ৰহস্য পঢ়িব গৈছিলে। গুৰুজনাই ক'লে বোলে তুমি এইখন লিখি দিয়া, মই নিলিখোঁ। তেওঁ নি পেলাই 1200 পদ লিখি আনিলে। বুজি পালেনে? গুৰুজনে আৰু এটা কৈছিলে বোলে বঢ়াব তোমাক এই কামটো দিলোঁ, মূল ৰাখিব পাৰে সহজ। যিটো সাংঘাতিক কথা কৈছিলে বা মূল ৰাখিব পাৰে সহজ বুলি কোৱা কিমান প্ৰতিবন্ধকতে দিলে, এইটো দিলে। তেওঁ 1200 আনাতে ক'লে আগত মানে তিৰোতা মানুহ তেখেতে ইমান দীঘল কিতাপ পঢ়িব নোৱাৰিব, তুমি বহুত ব্যাপককৈ লিখিলা, অলপমান ছুটি কৰিব নোৱাৰিলে, লৈ গ'ল 100টা মানুহ আনিলে। সেই 1200 পদৰ 400 পদত তেওঁ সামৰি ল'লে বা চাওকচোন 800 পদ লৈ মূল কথা ৰাখি। গতিকে তেওঁ মানে বঢ়াক টুটাব পাৰিলে, টুটা বঢ়াব পাৰিলে বঢ়াৰ। গতিকে দুজনে অভিন্ন আত্মা হৈছে। 1522 খ্ৰীষ্টাব্দত তেওঁলোকৰ মিলন হৈছিলে। বিধানসভা সমষ্টিৰ পৰম সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ ভূপেন কুমাৰ বৰা বাবুজনা, আজিৰ এই সভাখনত নিৰ্দিষ্ট বক্তব্যৰ বাবে খন্তেক সময় আগতে বক্তব্য ৰাখি আমাক সকলোকে ধন্য কৰা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ধৰ্মীয় সামাজিক সাংস্কৃতিক তথা গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাবাবু, আজিৰ এই সভাখনতেই সন্মানীয় অতিথিৰ বক্তব্য ৰাখি আমাক সকলোকে উপকৃত কৰা এই অঞ্চলৰে সুসন্তান মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰম সন্মানীয় পঞ্জীয়ক শ্ৰদ্ধাৰ ক্ষীৰবৰ দত্ত বাবুজনা, মঞ্চত উপবিষ্ট হৈ থকা মোৰ শ্ৰদ্ধাৰ গণিকানী বাবুসকল, আৰু এই প্ৰচণ্ড গৰমকো নেওচি আপোনাসবে ইয়াত কিছু কথা শুনাৰ কাৰণে ধৈৰ্য ধৰি বহি থকা মোৰ শ্ৰদ্ধাৰ বাপাই সমস্ত আপোনাসব গুৰুজনাৰ একান্ত শুদ্ধ সত্য সেৱক, আপোনালোকৰ শ্ৰীচৰণত মোৰ ভক্তিৰ সেৱা নিবেদন কৰিছোঁ। এতিয়া আৰু বক্তব্য শুনাৰ নিশ্চয় ধৈৰ্য নাই নহয় জানো? ইতিমধ্যে যিবোৰ কথা ক'বলগীয়া আছিল মহাপুৰুষ মাধৱদেৱ সম্পৰ্কে গোটেই কথাবোৰ বক্তাসকলে কৈছে, আৰু মই ভাবোঁ বক্তাসকলৰ কৈছে যদিও আপোনালোক এনেকুৱা এগৰাকী ব্যক্তি ইয়াত উপস্থিত থকা নাই যিসকলে মহাপুৰুষ মাধৱদেৱ সম্পৰ্কে নাজানে বা মহাপুৰুষ মাধৱদেৱৰ আজি এই পবিত্ৰ জন্মদিনত আমি
তেখেতলৈ উৎসৰ্গা কৰিবলগীয়া আমাৰ যিবোৰ মনৰ কথা, আমাৰ যিবোৰ শ্ৰদ্ধা ভক্তি, সেইবোৰ আমি কেনেধৰণে কৰিম সেই কথাবোৰ নজনা ব্যক্তি ইয়াত নাই। গতিকে মই নিজক উদঙাই দিয়াতকৈ মই মাত্ৰ দুটামান কথা কম, বৰ বেছি দীঘলীয়া কথা কৈ মই মোৰ নিজক উদং কৰিব খোজা নাই। তথাপিও আপোনালোকক শ্ৰদ্ধা ভক্তি জনাই মোৰ মনত অহা দুটামান কথা ক'বলৈ খুজিছোঁ। আচলতে মাধৱদেৱ বুলি কোৱাৰ লগে লগেই এটা অসমত যি বৈষ্ণৱ আন্দোলন আৰম্ভ হৈছিল, এই বৈষ্ণৱ আন্দোলনৰ মহাৰথী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ। আৰু সাধাৰণতে আমি সৰ্বসাধাৰণ মানুহে মাধৱদেৱ বুলি কোৱাৰ লগে লগেই আমাৰ এটা কথাই মনত আহে যে আমাৰ নামঘোষা আৰু ৰত্নাৱলী, হয়নে? মাধৱদেৱ বুলি কোৱাৰ লগে লগে নামঘোষা আৰু ৰত্নাৱলী। এই যে নামঘোষা বুলি আমি কৈ আছোঁ, এই যে এখন নামঘোষা শাস্ত্ৰ এখন ৰচনা কৰি থৈ গ'ল এগৰাকী বিদগ্ধ পণ্ডিতে, সেই নামঘোষাখনৰ ভিতৰত যিখিনি কথা 1001টা ঘোষা আছে, 1001টা ঘোষাৰ প্ৰতিটো ঘোষাত আমি প্ৰতিটো দিনেই যদি পঢ়োঁ তাত কিমান মাদকতা পোৱা যায়, কিমান আনন্দ পোৱা যায়, কিমান উৎসাহিত হোৱা যায়, আৰু তাত নতুন নতুন চিন্তা চেতনাৰ কেনেকৈ খোৰাক জগায়, সেই কথাটো আপোনালোকক যিসকল গুণীজ্ঞানী লোকে এই মাধৱদেৱৰ নামঘোষা শাস্ত্ৰখনে অধ্যয়ন কৰিছে নিশ্চিতভাৱে তাৰ সেই গুণখিনি আপোনালোকে পাইছে। ঠিক একেধৰণে ৰত্নাৱলীৰো গুণ তেনেকুৱাই, সেইখনো যদি আপোনালোকে পঢ়িছে নিশ্চিতভাৱে পঢ়িছেই, গতিকে তাতো তেনেকুৱা ধৰণৰে গুণ আমি দেখিছোঁ বা পাইছোঁ। গতিকে মাধৱদেৱৰ এনেকুৱা এখন শাস্ত্ৰ ৰচনা কৰি থৈ গ'ল যে পৃথিৱীত বহু ধৰ্মগুৰু আছে, বহুত ধৰ্ম চৰ্চা কৰা লোক আছে, কিন্তু বহু ধৰ্ম চৰ্চা কৰা লোক থাকিলেও এনেকুৱা এটা বিদগ্ধ পণ্ডিত, এনেকুৱা এগৰাকী বৈষ্ণৱ পণ্ডিত হয়তো ওলোৱা নাই যে মহাপুৰুষ মাধৱদেৱে যিখন শাস্ত্ৰৰ জৰিয়তে প্ৰতিগৰাকী মানুহৰ মন প্ৰাণ চিন্তা চেতনা ভাৱনাক এনেধৰণে প্ৰভাৱিত কৰিব পাৰিছে বুলি মই নাভাবোঁ। মাধৱদেৱৰ এই নামঘোষা শাস্ত্ৰখনে যেনেধৰণে মানুহক প্ৰভাৱিত কৰিব পাৰে অন্য কোনোবা শাস্ত্ৰই পাৰে নেকি মই নাজানো, নোৱাৰে বুলি মই নকওঁ, কিন্তু কৰিব পাৰিলেও মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নামঘোষাৰ ইয়াৰ যিটো মানদণ্ড, ইয়াৰ মানদণ্ড বহু ওপৰত। পৃথিৱীৰ হয়তো এনেকুৱা শাস্ত্ৰ নোলাব বুলি মই ভাবোঁ যে একেলগে মাধৱদেৱৰ নামঘোষা আৰু অন্য এজন পণ্ডিতৰ তেওঁৰ ধৰ্মগ্ৰন্থ যদি একেলগে থোৱা যায়, একে শাৰীতে থোৱা যায়, যদি তেওঁলোক তুলনা কৰা যায়, নিশ্চিতভাৱে মাধৱদেৱৰ নামঘোষাই উচ্চ স্থান দখল কৰিব পাৰিব বুলি মোৰ গভীৰ বিশ্বাস। এইগৰাকী মহাপুৰুষ মাধৱদেৱ হোৱাৰ আগতে তেওঁ এগৰাকী মাধৱ হৈ আছিলে। সেই মাধৱদেৱ এগৰাকী শাক্ত পণ্ডিত আছিলে। শাক্ত শাস্ত্ৰত গভীৰ পাণ্ডিত্য থকা এগৰাকী লোক কেনেকৈ মহাপুৰুষীয়া ধৰ্মলৈ ৰূপান্তৰিত হৈ গ'ল, কেনেকৈ তেওঁৰ মন মগজু চিন্তা চৰ্চা ৰূপান্তৰিত হৈ গ'ল, সেই কথাখিনিক আমি আৰু নতুনকৈ ক'বলগীয়া কোনো কথা নাই, আপোনালোকে বুজি পাই গৈছে, সকলোৱে বুজি পাইছে। ইয়াৰ কাহিনীও মই ক'বলৈ খোজা নাই, আমাৰ দত্তদেৱো কাহিনী কৈছে কিছু কথা। মহাপুৰুষ শংকৰদেৱক লগ পোৱাৰ পিছতেই তিনি প্ৰহৰ যেতিয়া তেওঁলোকৰ মাজত যুদ্ধ হৈছিল, তৰ্ক হৈছিল, শাস্ত্ৰ যুদ্ধ হৈছিল, তাৰপিছতেই এনে এগৰাকী অহংকাৰী পণ্ডিত, শাস্ত্ৰৰ পণ্ডিত লোকে নিজকে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল, আৰু সেইগৰাকী মহাপুৰুষ মাধৱদেৱে নিজৰ সমস্ত জীৱনৰ সকলোখিনি ত্যাগ কৰিলে। নিজৰ আঙুঠি পিন্ধাই থোৱা ছোৱালীকো বিয়া কৰাবলৈ আৰু আঙুঠি পিন্ধাই থোৱা ছোৱালীকো ত্যাগ কৰিলে। আৰু সেইগৰাকী মহাপুৰুষক, সেইগৰাকী মাধৱদেৱক লগ পাই তেখেতৰে গুৰু শংকৰদেৱে কৈছিল, যদি মই তোমাক আগতে লগ পালোহেঁতেন তেনেহ'লে ময়ো এই সাংসাৰিক ব্যৱস্থাত নোসোমালোহেঁতেন। এগৰাকী পণ্ডিতৰ ইমান বিচক্ষণতা, সেই বিচক্ষণতাখিনিক যদি আমি সঁচা অৰ্থতে তন্নতন্নকৈ পৰীক্ষা কৰোঁ তেনেহ'লে আমি আচলতে প্ৰভাৱিত নোহোৱাৰ কথাই নাই। কিন্তু আমাৰ দুৰ্ভাগ্যৰ কথা যে আমি আচলতে যিমানেই পঢ়িছোঁ বুলি ভাবোঁ, যিমানেই কৰিছোঁ বুলি ভাবোঁ, আৰু বিশেষকৈ আমি অসমীয়া মানুহখিনিক, অসমীয়া সমাজখনক এনেকুৱা এখন শাস্ত্ৰ দি থৈ গৈছিল যে যিখন শাস্ত্ৰই আচলতে আমি
আমাৰ নিজৰ জীৱনটো ধন্য কৰাৰ লগতে আমি এটা খুব সুন্দৰ পথেৰে যাতে আগবাঢ়ি যাব পাৰোঁ, আমি সমাজখনক যাতে এটা খুব সাংস্কৃতিকভাৱে আমি এটা উন্নত পৰ্যায়লৈ লৈ যাব পাৰোঁ, তেনেকুৱা এখন শাস্ত্ৰ আমাক দি থৈ গৈছিল, তেনেকুৱা চিন্তা চৰ্চা আমাক দি থৈ গৈছিল। কিন্তু আমি যেন ক'ৰবাত ব্যৰ্থ হৈ গৈছোঁ, আমি যেন সেই শাস্ত্ৰখন বা সেই তেখেতৰ চিন্তা, সেই ভাৱনাক আমি আমাৰ জীৱনশৈলীত ব্যৱহাৰ কৰিব পৰা নাই। যি কি নহওক, মই দীঘলীয়া কথা নকওঁ, আপোনালোকৰ আমনি লাগিছেই নিশ্চিতভাৱে, যে এইগৰাকী মহাপুৰুষ মাধৱদেৱৰ জীৱনশৈলীটো, গোটেই জীৱনটোক যদি আমি চৰ্চা কৰোঁ তেনেহ'লে আমি তিনিটা ভাগত ভগাব পাৰিম। এই মহাপুৰুষ মাধৱদেৱৰ জীৱনটোক আমি তিনিটা ভাগত ভগাব পাৰিম। মহাপুৰুষ মাধৱদেৱ জন্ম পোৱাৰে পৰা মহাপুৰুষ শংকৰদেৱ গুৰুজনাক লগ পোৱালৈকে তেখেতৰ এটা জীৱন, আৰু তাৰপিছত মহাপুৰুষ শংকৰদেৱক লগ পোৱাৰ পিছতে যেতিয়া তেওঁলোকৰ মণিকাঞ্চন সংযোগ হৈছিল, মণিকাঞ্চন সংযোগ হোৱাৰ পিছৰ পৰা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ বৈকৃত হোৱালৈকে এটা মাধৱদেৱৰ এটা সুকীয়া জীৱন। আৰু এই ব্ৰহ্মাণ্ডত এই বিশ্বত যেতিয়া মহাপুৰুষ শংকৰদেৱ নোহোৱা হৈ গ'ল, মহাপুৰুষ শংকৰদেৱে যেতিয়া বৈকুণ্ঠগামী হ'ল, তাৰ পিছৰ জীৱনটোত মহাপুৰুষ মাধৱদেৱৰ এটা জীৱন। এই তিনিটা সময় যদি আমি বিশ্লেষণ কৰোঁ, এই তিনিটা সময় যদি মহাপুৰুষ মাধৱদেৱ সম্পৰ্কে বিশ্লেষণ কৰোঁ, তেনেহ'লে আমি বহু কথাই জানিব পাৰিম, বহু কথাই জানিব পৰা যাব। যে প্ৰথম অৱস্থাত আপোনালোকে জানে যে মহাপুৰুষ মাধৱদেৱ জন্ম পোৱাৰ পিছৰ পৰাই কেনেকৈ এই ঠাইতে জন্ম পাইছিল, আমি বাৰু আপোনালোক বহুত ধন্য, আপোনালোক কিমান ভাগ্যৱান, কিমান পুণ্যৱান মই নকলেও হ'ব। এই পুণ্যক্ষেত্ৰতে কোনোবাখিনিত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছে। যিগৰাকী ব্যক্তি আজি সৰ্বত্ৰতে চৰ্চিত হৈ আছে, সেইগৰাকী ব্যক্তিৰ জন্মস্থানত আপোনালোকৰ জন্মগ্ৰহণ কৰিছে বা আপোনালোকে ইয়াত বসবাস কৰি আছে, আৰু লগে লগে আমিও ইয়াৰ পুণ্যৰ কিছু ফল পাইছোঁ বুলি ভাবিছোঁ। কাৰণ আমি অলপমান হ'লেও চৰ্চা কৰিবলৈ সুবিধা পাইছোঁ। যেনেধৰণৰ আজি আপোনালোকক লগ পাইছোঁ, আপোনালোকৰ চৰণ দৰ্শন কৰিছোঁ, আপোনালোক মহাপুৰুষ মাধৱদেৱৰ এগৰাকী সেৱক, শুদ্ধ সেৱক, সেইফালৰ পৰা আমিও আপোনালোকক চৰণ দৰ্শন কৰিব পাই আমাৰো জীৱন কিছু পৰিমাণে হ'লেও ধন্য হৈছে বুলি ভাবিছোঁ। যে সেইগৰাকী মাধৱ পুৰুষৰ, ইয়াত জন্মগ্ৰহণ কৰা সেইগৰাকী মাধৱ পুৰুষে শাস্ত্ৰত এনেধৰণে পাৰ্গত হৈ গৈছিল, তেওঁ মহাপণ্ডিত হৈ গ'ল আৰু অহংকাৰে তেওঁ মূৰত ধৰিছিল। ইয়াৰ পিছৰ পৰা মহাপুৰুষ শংকৰদেৱক কেনেকৈ লগ পালে সেই কথাখিনি ইতিমধ্যে ডক্টৰদেৱে কৈছে, মই ক'বলগীয়া নাই। লগ পোৱাৰ পিছৰ পৰাই তেখেতৰ মন, প্ৰাণ, চিন্তা, চেতনা, ভাৱনা সকলোবোৰ সলনি হৈ গ'ল। হয়, মই যিবোৰ কথা ভাবি আছিলোঁ, মহাপুৰুষৰ কথা, মাধৱদেৱৰ কথাতে কৈছোঁ, মই যিবোৰ কথা ভাবি আছিলোঁ সেই কথাবোৰ সঁচা অৰ্থতে অমূলক আছিল নেকি? আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যে কৈছে, এই তৰুমূলৰ যিটো শ্লোক, সেই কথাটো আপোনালোকে জানে যে গছৰ গুৰিত পানী দিলেই হৈ যায়, ডাল পাতত আৰু পানী দিব নালাগে। ইয়াৰ যিটো গভীৰ তত্ত্ব, সেই তত্ত্বটো যিদিনাখনে যি মুহূৰ্ততে উপলব্ধি কৰিব পাৰিছিল, সেই মুহূৰ্ততে মহাপুৰুষ মাধৱদেৱে সমস্তখিনি ত্যাগ কৰি মহাপুৰুষ শংকৰদেৱৰ চৰণত প্ৰণাম জনাইছিল। যেতিয়া মহাপুৰুষ শংকৰদেৱৰ ওচৰলৈ আহিছিল, মহাপুৰুষ শংকৰদেৱক শাস্ত্ৰৰে পৰাস্ত কৰিব পাৰিম বুলি এটা অহংকাৰ লৈ আহিছিল। সেই অহংকাৰ লৈ আহি যেতিয়া তেখেতৰ তৰ্কশাস্ত্ৰত যেতিয়া লিপ্ত হৈছিল, তৰ্কশাস্ত্ৰত লিপ্ত হোৱাৰ পিছত তেওঁ যেতিয়া গোটেই কথাবোৰ মহাপুৰুষ শংকৰদেৱে এটা এটাকৈ নতুন নতুন চিন্তা চৰ্চাতে তেখেতক কৈ আছিল, আৰু অৱশেষত এই তৰুমূলৰ শ্লোকটো যেতিয়া মাতি শুনাইছিল, তেতিয়া মহাপুৰুষ মাধৱদেৱে দ্বিতীয়বাৰৰ কাৰণে তেখেতৰ ভৰিত ধৰি সেৱা কৰিছিল যে মই সঁচা অৰ্থতেই মই ভুল কৰি আছিলোঁ, আৰু আজিহে মই বুজিলোঁ মনুষ্য জীৱনৰ তত্ত্ব কি, মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কি হোৱা উচিত, মই আজিহে বুজিলোঁ বুলি সেইদিনাখনৰ পৰাই মহাপুৰুষীয়া চিন্তা চৰ্চাৰে তেওঁ আগবাঢ়ি গ'ল। সেয়া এটা কথা। তাৰপিছত মহাপুৰুষ শংকৰদেৱক লগ পোৱাৰ পিছৰ পৰাই মহাপুৰুষ শংকৰদেৱে যে এই গোটেই জীৱনটো, মহাপুৰুষ শংকৰদেৱে 120 বছৰীয়া জীৱনটো নিজৰ লক্ষ্য আৰু উদ্দেশ্যত অবিচলিত থাকিবৰ কাৰণে কি যে কৰিব লগা নহৈছিল, সেয়া আপোনালোকে সকলোৱে জানে। মহাপুৰুষ শংকৰদেৱৰ লগত গাটোৰ লগত ছাটোৰ দৰে থাকি মহাপুৰুষ শংকৰদেৱক বুজি পাবৰ কাৰণে এগৰাকী পৃথিৱীত মানুহৰ জন্ম হৈছিল, সেইগৰাকী হ'ল মহাপুৰুষ মাধৱদেৱ। তেখেতৰ পত্নী, মহাপুৰুষ শংকৰদেৱৰ পত্নী বা তেখেতৰ পৰিয়ালবৰ্গও মহাপুৰুষ শংকৰদেৱক বুজি পোৱা নাছিল। শংকৰদেৱ আচলতে কোন আছিল,
শংকৰদেৱ কি আছিল? সাধাৰণ মানুহ বুলি ভাবি আছিল, সাধাৰণ স্বামী বুলি ভাবি আছিল। বাকী মোৰ ওচৰ চুবুৰীয়া গাঁৱৰ যিসকল আমি হোজা লোকসকল আছোঁ, মোৰ যেনে কাৰোবাৰ যেনেকৈ পত্নী আছে, ল'ৰা ছোৱালী আছে, ঠিক শংকৰদেৱৰ পত্নীয়েও শংকৰদেৱৰ সহধৰ্মিনীয়েও সেই একেধৰণেই ভাবিছিল, এইজন মোৰ স্বামী, এয়া মোৰ ল'ৰা, এয়া মোৰ কন্যা, এয়া মোৰ অমুক, তেনেদৰেই ভাবি আছিল। কিন্তু মাধৱদেৱে এই কথাটো ভুল ভাঙি দিছিল। মাধৱদেৱে এই চিন্তাটো প্ৰসাৰ কৰি তুলিছিল, আৰু শংকৰদেৱ যে সঁচা অৰ্থতেই ঈশ্বৰমুখী অৱতাৰ হৈছে, সেই কথাটোকে মহাপুৰুষ মাধৱদেৱে বুজি পাইছিল আৰু কোনেও বুজি পোৱা নাছিল। সেইকাৰণে হয়তো তেওঁ খুব অকপতে ক'বৰ কাৰণে সক্ষম হৈ গৈছিল। অকপতে তেখেতৰ মুখৰ পৰা নিগৰি ওলাইছিল, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। ঈশ্বৰৰ নাৰায়ণৰ অৱতাৰ হৈ যে মহাপুৰুষ শংকৰদেৱ জন্ম হৈছে, সেই কথাটো একমাত্ৰ মহাপুৰুষ মাধৱদেৱে হৃদয়ংগম কৰিব পাৰিছিল, আৰু সেই কথাটোকে খুব সুন্দৰকৈ বুজাই দিছিল। আৰু মহাপুৰুষ শংকৰদেৱ সম্পৰ্কে মাধৱদেৱে এই গুৰু প্ৰতিবাদ ইমান সুন্দৰকৈ কৈছে যে আচলতে তাতকৈ আৰু মহাপুৰুষ শংকৰদেৱ সম্পৰ্কে জানিবলগীয়া আৰু নতুন কথা একো থাকিব নোৱাৰে। সেই প্ৰতিটো ঘোষাত যদি আমি এটা এটাকৈ বিশ্লেষণ কৰোঁ, এটা এটাকৈ ব্যাখ্যা কৰোঁ, তেনেহ'লে আমি তাতেই মহাপুৰুষ শংকৰদেৱ সম্পৰ্কে তাত অধ্যয়ন শংকৰদেৱ সম্পৰ্কে বুজি পাম, আৰু মাধৱদেৱৰ এই তত্ত্বগধুৰ চিন্তাটো তাত কেনেধৰণে সোমাই বা কেনেধৰণে নিহিত হৈছিল, সেই কথাখিনি আমি বুজি পাম। আৰু সেইকাৰণে হয়তো শংকৰদেৱে কৈছিল, ইতিমধ্যে আমাৰ সন্মানীয় পদাধিকাৰ বাবজনাই উল্লেখ কৰি গৈছে, সেইকাৰণে কৈছিল যে মাধৱ, তোমাক পাই মই আজিহে সম্পূৰ্ণ হ'লোঁ। এগৰাকী ঈশ্বৰংশী অৱতাৰ গ্ৰহণ কৰা, এই পৃথিৱীত গ্ৰহণ কৰা এগৰাকী পুৰুষে যেতিয়া এগৰাকী সাধাৰণ ব্যক্তিক লগ পাই ক'লে যে মই আজিহে পূৰ্ণ হ'লোঁ, সম্পূৰ্ণ হ'লোঁ, কিমান গভীৰ কথা, কিমান ডাঙৰ কথা যে ইমান দিনে মই পূৰ্ণ হোৱা নাছিলোঁ নেকি, মোৰ বহু কথা জানিবলগীয়া আছিল নেকি? হয়, নিশ্চিতভাৱে তেনেকুৱা কথা বহু কথাই হয়তো মাধৱদেৱৰ পৰা জানিব লগা আছিল। বা মাধৱদেৱ যদি নাথাকিলেহেঁতেন, মাধৱদেৱ আৰু শংকৰদেৱৰ যদি মিলন নহ'লহেঁতেন, তেতিয়াহ'লে হয়তো আজি শংকৰদেৱক আমি যেনেকৈ বিশ্ববিখ্যাত কৰিবৰ কাৰণে বা শংকৰদেৱ সম্পৰ্কে যিমানখিনি চৰ্চা হৈছে, ইতিমধ্যে কৈছে শংকৰদেৱ সম্পৰ্কে বহু চৰ্চা হৈছে, মাধৱদেৱ সম্পৰ্কে হয়তো আমি কিছু পিছ পৰি আছোঁ। যি কি নহওক, এই মাধৱদেৱ শংকৰদেৱ সম্পৰ্কে যি চৰ্চা হৈছে, সেই চৰ্চা হোৱাৰ মূল কাৰণটোৱে হৈছে মাধৱদেৱ নথকা হ'লে হয়তো আজি শংকৰদেৱ ইমান পৰিষ্কাৰ হৈ আমাৰ মাজত নোলালহেঁতেন, বা শংকৰদেৱৰ সম্পৰ্কে হয়তো আমি ইমান এটা স্পষ্ট ধাৰণা হয়তো নহ'লহেঁতেন। যি কি নহওক, ঈশ্বৰৰ ইচ্ছা, আমি সকলোৱে এই দুগৰাকী মহাপুৰুষক লৈয়ে আমি আগবাঢ়ি গৈ আছোঁ। মহাপুৰুষ শংকৰদেৱে গোটেই জীৱনটো 120 বছৰীয়া জীৱনটো ওৰ পৰা তোৰ পৰা তলৈ ঘূৰা ঘূৰি কৰি থাকিও নিজৰ যি ইপ্সিত লক্ষ্য, নিজৰ যি লক্ষ্য আৰু উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যৰ পৰা এক বিন্দু বিচলিত নহ'ল কাৰণেই হয়তো আজি আমি পবিত্ৰ একশৰণ হৰিনাম ধৰ্ম পাবলৈ সক্ষম হৈছোঁ। আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মহাপুৰুষ শংকৰদেৱৰ গোটেই জীৱনটোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিব লাগিব, য'ত ঐক্য শান্তি সংহতি বিৰাজ কৰিব, য'ত সুখ শান্তি বিৰাজ কৰিব, য'ত মানুহে শান্তি পাব, মনত শান্তি পাব, হৃদয়ত শান্তি অনুভৱ কৰিব পাৰিব। সেইখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 120টা বছৰে জীৱনজোৰা সাধনা কৰি গ'ল, কষ্ট কৰি থৈ গ'ল। কিন্তু আমি মূঢ়সকলে সেই কথাখিনিকে হয়তো বুজিবৰ কাৰণে অক্ষম হ'লোঁ, আমি সেই কথাখিনিকে আমি অনুভৱ কৰিবৰ কাৰণে আমি সক্ষম হোৱা নাই। মোৰ এইকাৰণেই কৈছোঁ এই কথাটো যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে যিখিনি তথ্য দি থৈ গ'ল, বা অসমীয়া জাতিটো জীয়াই থাকিবৰ কাৰণে যি ভাষা দি থৈ গ'ল, যি সাহিত্য দি থৈ গ'ল, যি সংস্কৃতি দি থৈ গ'ল, সেই ভাষা সাহিত্য সংস্কৃতি যদি মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱে দি থৈ নগ'লহেঁতেন, আজি হয়তো আমি বৰ অসমীয়া বুলি ক'বৰ কাৰণে যিটো আমি কৈ আছোঁ, সেই অসমীয়া জাতিটো হয়তো ক'ৰবাত কেতিয়া নিষ্কীৰ্ণ হৈ গ'লহেঁতেন, আমি গমেই নাপালোঁহেঁতেন, বা আজি আমি হয়তো অসমীয়া বুলি ক'বৰ কাৰণে আমাৰ কোনো থল নাথাকিলেহেঁতেন। গতিকে আমি সেই দুগৰাকী ব্যক্তিক আমি এতিয়াও শ্ৰদ্ধা কৰিবলৈ, আমি এতিয়াও যথাযোগ্য সন্মান দিবৰ কাৰণে আমাৰ বহু বাকী আছে, আমি বহু কাম কৰিবলৈ বাকী আছে। আমি আমাৰ উঠি অহা প্ৰজন্মক আমি সেই পথ দেখুৱাব পৰা নাই, সেই আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা বুলি মই ভাবিছোঁ। গতিকে শ্ৰদ্ধাৰ বাপসকল আইসকল, আজি আৰু মই বৰ দীঘলীয়া কথা নকওঁ, কথা ক'লেও ক'বলৈ মন যায়, তথাপিও মই আপোনালোকৰ পৰিস্থিতিৰ কথা ভাবিছোঁ যে আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত আমি আমাৰ উঠি অহা প্ৰজন্মক
আমি নিজেই কিছু আচৰণ নকৰিলে আমাৰ উঠি অহা প্ৰজন্মই আচৰণ নকৰিব। গতিকে আমি নিজে আচৰণ কৰি আমাৰ উঠি অহা প্ৰজন্মকো এই পথ দেখুৱাব লাগিব, কাৰণ আমি শান্তিত থাকিব লাগিব, আমি এখন ভাল মানুহৰ সমাজত থাকিব লাগিব, আমি এটা পথ প্ৰদৰ্শক হ'ব লাগিব। গতিকে আমি আমাৰ সমাজখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দায়িত্ব কোনেও নলয়, আমি নিজেই ল'ব লাগিব। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি অসমত 3,30,30,00,000 মানুহ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ লোক বসবাস কৰি আছে। কিন্তু মহাপুৰুষীয় আদৰ্শৰ কাৰণে, মহাপুৰুষীয় এই আদৰ্শটোক শ্ৰদ্ধা জনাবৰ কাৰণে মহাপুৰুষীয় আদৰ্শৰ এই অনুগামী লোক কিমান আছে বুলি ভাবিছে? কিমান আছে বুলি ভাবিছে বাৰু? খুব বেছি আমাৰ 40 লাখ 50 লাখ লোক আছে, তাতকৈতো বহু বেছি নাই, আছে জানো? তাতকৈ বহু বেছি মানুহ নাই, 50 লাখ 60 লাখ লোক হয়তো মহাপুৰুষীয় আদৰ্শৰ অনুগামী লোক আছে। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱক শ্ৰদ্ধা জনোৱা মানুহ হয়তো আছে। কিন্তু বাকী 3 কোটি মানুহ ক'লৈ গ'ল? এই 3,30,00,000 মানুহ যে ইমানখিনি মানুহ ক'লৈ গ'ল? সেই মানুহখিনিক আমি কিয় আজি এতিয়ালৈকে সেই 3 কোটি মানুহে এতিয়াও কিয় মহাপুৰুষ বা শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শলৈ আহিব খোজা নাই? মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক কিয় শ্ৰদ্ধা জনাব পৰা নাই? কিয় আমি ক'ব পৰা নাই এতিয়া অসমৰ ভিতৰলৈ, অসমলৈ, এই অসমখন এখন পিছপৰা দেশ, পিছপৰা ৰাজ্য, এই অসমখনলৈ যেতিয়া দেশ বিদেশৰ মানুহ আহে, দেশ বিদেশৰ মানুহে যেতিয়াই অসমত সোমাব খোজে, কিয় আমি ক'ব নোৱাৰোঁ যে সেইসকলৰ মুখত এই কথাটো বাৰে বাৰে ফুটি উঠক যে মই ক'লৈ গৈ আছোঁ, মই অসমৰ মহাপুৰুষ শংকৰদেৱৰ দেশলৈ গৈ আছোঁ? সেই কথাটো আমি যিদিনাখনলৈকে প্ৰত্যাহ্বান কৰিব নোৱাৰিম, সেইদিনাখনলৈকে আমাৰ দায়িত্ব আমি শেষ হৈছে বুলি ভাবিব নোৱাৰিম। আমাৰ দায়িত্ব আৰু কৰ্তব্য সিমানখিনিলৈকে থাকিব যেতিয়ালৈকে এগৰাকী বিদেশী লোক আহি বা আমাৰ বহিৰাষ্ট্ৰ বা আমাৰ বহিৰাজ্যৰ যিসকল লোক আহিব, ক'লৈ যোৱা বুলি সুধিলেই যাতে তেওঁলোকে ক'ব পাৰে মই শংকৰদেৱৰ দেশলৈ গৈ আছোঁ, মই অসমলৈ গৈ আছোঁ, শংকৰদেৱৰ অসমলৈ মই গৈ আছোঁ। এই দায়িত্ব আৰু কৰ্তব্য, এই প্ৰতিশ্ৰুতি আমি দিব লাগিব প্ৰতিগৰাকী অসমীয়াই। এই প্ৰতিশ্ৰুতি আমি যেতিয়ালৈকে দিব নোৱাৰিম, আমাৰ দায়িত্ব আৰু কৰ্তব্য শেষ হোৱা বুলি মই নাভাবোঁ। আৰু যে আমি আজি এই বিশাল অনুষ্ঠান যে আমি পাতিছোঁ আজি 2দিনীয়া 3দিনীয়াকৈ, যে মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱৰ আজি আমাৰ প্ৰভুজনে কৈছে আমি শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মোৎসৱ আমি একেলগে অনুষ্ঠিত কৰিম। অত্যন্ত গুৰুত্বপূৰ্ণ কথা, অত্যন্ত ভাল কথা। আমি সকলোৱে হাত চাপৰি বজাই আমি এইটো সমৰ্থন জনাইছোঁ। কিন্তু আমি কি কৰিব লাগিব? আমি তেওঁলোকক যদি শ্ৰদ্ধা জনাব নাজানো, আজি মহাপুৰুষ মাধৱদেৱৰ আদৰ্শ যদি আমি আমাৰ গাত পাতি ল'ব নোৱাৰোঁ, মহাপুৰুষ শংকৰদেৱৰ আদৰ্শক, মহাপুৰুষ শংকৰদেৱৰ চিন্তা, চেতনা, ভাৱনা, দৰ্শনক যদি আমি আমাৰ জীৱনশৈলীত ঠাই দিব নোৱাৰোঁ, তেনেহ'লে আমি ইমানবোৰ ডাঙৰ সভা পাতি থকাৰ কোনো হয়তো অৰ্থ নাথাকিব। শ্ৰদ্ধাৰ বা সকলাসকল, মই বৰ বেছিকৈ কৈছোঁ বুলি ভাবিছোঁ। আপোনালোক মোতকৈ বহু গুণে ওপৰৰ লোক, বহু জ্যেষ্ঠ লোক, মই অলপ বেছিকৈ কৈছোঁ বুলি ভাবিছোঁ। গতিকে মই প্ৰথমতেই কৈছিলোঁ যে মই আৰু মোক নিজকে উদং কৰি দিব নোখোজোঁ, মই কিমানৰ মানুহ আপোনালোকে জানিছে নিশ্চয়। গতিকে মই আৰু ইমানতে সামৰি মই আপোনালোকলৈ শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিছোঁ। আৰু অনাগত দিনত আমি সকলোৱে এনেধৰণে একত্ৰিত হৈ এই অনুষ্ঠানটোক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু শংকৰ মাধৱৰ আদৰ্শক যাতে আমি আমাৰ সমাজখনত বিয়পাই দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। আৰু মই এটা কথা ক'লোঁ, মাত্ৰ এষাৰ বাক্যৰে মই সামৰিছোঁ। আমাৰ যি সভাপতি প্ৰভুজনাই এটা কথা কৈছিলে, যেতিয়া আমি একত্ৰিতভাৱে এই দুখন থানৰ মানুহে যেতিয়া আমি একত্ৰিতভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ, তেখেতে 2022 চনৰ পৰাই বুলি কৈছে। হয়, নিশ্চিতভাৱে তেখেতে এটা কথা কৈছিল যে আমি এতিয়া এই ভোগপুৰৰ পৰা লালুকলৈ এই বৃহৎ অঞ্চলটোক আমি এখন বৈষ্ণৱ সমাজ হিচাপে যাতে আমি এইটো নিৰ্ণয় কৰিব পাৰোঁ, কৈছিলে প্ৰভুজনে। কিন্তু আমি সেই কথাটোক যাতে আমি গুৰুত্ব প্ৰদান কৰোঁ, অন্ততঃ এই বৃহৎ অঞ্চলটোৰ লোকসকল যাতে এনেকুৱা চিন্তা চৰ্চাৰে আগবাঢ়ি যায়, তেনেকুৱা চিন্তা চৰ্চাৰে যদি আমি লৈ যাব পাৰোঁ, আমি যাতে নেতৃত্ব দিব পাৰোঁ বা আমি চৰকাৰী পক্ষকো যাতে তেনেধৰণে গতিয়মান কৰিব পাৰোঁ, নিশ্চিতভাৱে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াকে কৈ মোৰ যি উচ্চাবাস্য হ'ল, তাৰ কাৰণে আপোনালোকৰ চৰণত সেৱা নিবেদন কৰি মোৰ বক্তব্য সামৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন। এই জেঠ মাহৰ ৰ'দকো আওকাণ কৰি বিভিন্ন ক্ষেত্ৰৰ পৰা বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা, সন্মানীয় অতিথি শ্ৰী শ্ৰী উত্তৰ কামৰূপ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাৰ সভাপতিত্বত যি সভা অনুষ্ঠিত হ'ল, এই সভাত
শংকৰ সংঘৰ সন্মানীয় পদাধিকাৰ সম্পাদক মহোদয়কে ধৰি আমাৰ ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য, দেউৰী সাহিত্য পৰিষদৰ সভানেত্ৰী, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্চক মহোদয়, আমাৰ এই জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ সভাপতি তথা বিধায়ক ভূপেন কুমাৰ বৰা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক অমীয় কুমাৰ বৰা ডাঙৰীয়াকে ধৰি যিসকল বিশিষ্ট ব্যক্তিয়ে দহবন কাঢ়ি কৰি থৈ এই ঈশ্বৰপুৰ গুৰুজনাৰ চিন্তা চৰ্চাৰে আজি ভকত বৈষ্ণৱসকলক বিভিন্ন তত্ত্বগধুৰ কথাৰে যি ভাষণ প্ৰদান কৰি সকলোকে গুৰুজনাৰ প্ৰতি আকৃষ্ট কৰিলে, মই সকলোকে শ্ৰদ্ধাৰে সভক্তিৰে গভীৰ আন্তৰিকতাৰে সেৱা জনাইছোঁ। আৰু এইহেন গৰমকো নেওচি লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ লগতে সুদূৰ মাজুলীৰ পৰাও যিসকল ভকত বৈষ্ণৱ আই মাতৃ সমন্বিতে আয়াত উপস্থিত হৈ আমাক আহ্লাদিত কৰি এই সভাখন সৰ্বাংগ সুন্দৰ কৰি গুৰুজনাৰ ভক্তি ৰসেৰে সকলোকে আকৃষ্ট কৰি নিজেও ভক্তি ৰস গ্ৰহণ কৰি যিসকল ভকত বৈষ্ণৱে এই শেষলৈকে থাকিল, সকলোকে সেৱা জনাইছোঁ। আৰু জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ মাননীয় সভাপতি সম্পাদক তথা কৰ্মকৰ্তাসকল, আমাৰ লেটেকুপুখুৰী শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান সমিতিৰ বিষয় বিভাগসকল তথা আই মাতৃসকলকে ধৰি বিভিন্ন স্থানৰ পৰা যিসকল আহি আজি সভাকে শুৱনি কৰি সভাখন সৰ্বাংগ সুন্দৰ কৰি সমাপন কৰাৰ সহায় আগবঢ়ালে, মই সকলোকে আজি এই গুৰুজনাৰ পৰম পবিত্ৰ স্থানৰ পৰা গভীৰ আন্তৰিকৰে সেৱা জনাই সকলোৰে শলাগ লৈ ইমানতে পুনৰ সকলোকে সেৱা জনাই কৃতজ্ঞতা শৰা আগবঢ়াই মই শলাগ আৰু সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ। নিৰ্দিষ্ট বক্তা, সাধাৰণি ভাষণ, এই সকলো বিশিষ্ট ব্যক্তিসকলৰ বক্তব্যৰে ইতিমধ্যে সকলোৱে গুৰুজনৰ মহান সংস্কৃতিক এক বিশ্লেষাত্মক চিন্তা চৰ্চাৰে আগুৱাই দিছে। কেৱল আজিৰ এই অনুষ্ঠানে মই আশা কৰোঁ সমগ্ৰ অসমলৈ এক বাৰ্তা যাব যে শংকৰ সংঘৰ পদাধিকাৰ বা আৰু শংকৰ মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীৰ দায়িত্বত আমি সত্ৰাধিকাৰকে প্ৰমুখ্য কৰি সমস্ত ব্যক্তি একত্ৰিতভাৱে, কাৰণ অসমৰ যদি চাই গুৰুজনৰ শংকৰ গুৰুজনেই হওক মাধৱ গুৰুজনে বিভিন্ন ক্ষেত্ৰত জন্মৰ ভেটিক লৈ বিভিন্ন আলোচনা আছে, কিন্তু হয়তো এনেদৰে এক সবল নেতৃত্বৰে একত্ৰিতভাৱে খোজ পেলাবলৈ আমি সক্ষম হৈছোঁ বুলি মই অনুভৱ কৰোঁ। আজি আমাৰ নিজস্ব চিন্তা চৰ্চা, উপাসনাৰ চিন্তা, সেইখিনি আমাৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকিবই, বা সেই উপাসনাক আমি প্ৰথম পৰ্যায়তে আমাৰ যেতিয়া চিন্তা হৈছিল তেতিয়াই এটা আমাৰ আনুষ্ঠানিক চিন্তা হৈছে যে আমি উপাসনাৰ চিন্তা চৰ্চাত ক'তো আমি বাধা আৰোপণ নকৰোঁ, কিন্তু দুই ক্ষেত্ৰ হিচাপে সমগ্ৰ অঞ্চলটি এক বৈষ্ণৱ ক্ষেত্ৰ হিচাপে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। অকল আমি জন্ম উৎসৱ পালনতেই নহয়, এইবাৰ নৱনিৰ্বাচিত যি জন্মক্ষেত্ৰৰ সভা ইতিমধ্যে হৈ গৈছে, নতুন দায়িত্ব দিয়া হৈছে। সেই দায়িত্বৰ পিছতে এটা চিন্তা চৰ্চা হৈছিল যে কেৱল আমি জন্ম উৎসৱ পালনতেই নহয় বা জন্ম উন্নয়নৰ ক্ষেত্ৰতেই নহয়, সাহিত্য সংস্কৃতি এই দিশতো যাতে আমি একত্ৰিতভাৱে এই জন্মক্ষেত্ৰ সমিতিয়ে যাতে আগবাঢ়ি যাব পাৰে তাৰ চিন্তা চৰ্চা কৰি বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত কেইখন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক লৈ লগতে মাধৱদেৱ ইউনিভাৰ্চিটিৰ প্ৰতিনিধি লৈ এখন শক্তিশালী সাহিত্য সংস্কৃতিৰ এখন উপসমিতি গঠন কৰি দিয়া হৈছে, যাৰ মাধ্যমেৰে মাধৱ পুৰুষৰ এই মহান সংস্কৃতিৰ গৱেষণা চিন্তাধাৰা যাতে আগবঢ়াব পৰা যায় তাৰ এক ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। মই ভাবোঁ এই চিন্তা চৰ্চাসমূহে অসমৰ
অসমীয়া সমাজখনলৈ এক নতুন চিন্তাধাৰা আগুৱাব পাৰিব। মাধৱ গুৰুজনৰ যি দাস্য চিন্তা চৰ্চা, মাধৱ পুৰুষৰ যদি আমি জীৱন চৰ্চা চাওঁ, তেৰাৰ যদি গুৰু ভক্তি যদি আমি চাওঁ, তেৰাই গুৰু ভক্তি যি শংকৰ গুৰুজনৰ জীৱন দৰ্শনত তেৰাই কেনেকৈ সেৱা শুশ্ৰূষা কৰিছিল, এই গোটেইখিনি যদি চাবলৈ যাওঁ, বৰ্তমান সময়ৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত এই গুৰু সেৱাৰ ব্যৱস্থাখিনি যদি আমি পৰিস্ফুটভাৱে উপস্থাপন কৰিব পাৰোঁ, মই ভাবোঁ নতুন প্ৰজন্মই তাক আগ্ৰহী ল'ব। আৰু নতুন প্ৰজন্মক আমি যোগাত্মক দৃষ্টিৰে, কাৰণ এই বৰনাৰায়ণপুৰ অঞ্চলত যি 12 বৈষ্ণৱৰ জন্মগ্ৰহণ হৈছিল, মই আজি নিজকে অনুভৱ কৰোঁ যে 12 বৈষ্ণৱৰ জন্মস্থানৰ এই মহান পুণ্যভূমি কেনেকুৱা এক উৰ্বৰতা ভূমি আছিল, য'ত কেউজন 12 বৈষ্ণৱে ইয়াত জন্মগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। মই আশা কৰোঁ আজিও যদি মই ভাবোঁ তেনেকুৱা চৰ্চা খাদ্য অভ্যাসৰ পৰা আৰম্ভ কৰি সংস্কাৰিত ব্যৱস্থাৰে যদি আমি আগুৱাব পাৰোঁ, সেই 12 বৈষ্ণৱৰ ভূমিত মই ভাবোঁ পুনৰ এক সুসন্তান জন্ম দিয়াৰ হয়তো সম্ভৱ হ'ব পাৰে। যেনেকৈ মাধৱ গুৰুজনৰ জন্মস্থান, যেনেকৈ ভাদৌকুচি আতাৰ জন্মস্থান, এই সমগ্ৰ বা বদলা আতাৰ জন্মস্থান, সেইসকল মাতৃয়ে যেনেকৈ সন্তান যে এনেধৰণৰ অতি মানৱৰ জন্ম দিছিল, মই আজিও আশা কৰোঁ আজিৰ এই নাৰায়ণপুৰৰ সমাজখনে তেনেধৰণৰ উৰ্বৰতা চিন্তা চৰ্চাৰ নতুন প্ৰজন্মৰ জন্ম দিয়াৰ সক্ষম হ'ব পাৰে। এই আশা ৰাখি মই দীঘলীয়া কৰিব নাযাওঁ। শংকৰ মাধৱ গুৰুকেইজনৰ মহান সংস্কৃতি বা শংকৰ গুৰুজনক আজি মহানৰ পৰা মহানতা কৰি লৈ যোৱাৰ ক্ষেত্ৰত মাধৱ গুৰুজনৰ যেনেকৈ সবল নেতৃত্ব আছিল, মই আশা কৰোঁ আজি অসমীয়া সমাজখনৰ বৈষ্ণৱ চিন্তা চৰ্চাক অগ্ৰসৰ কৰি লৈ যোৱাৰ ক্ষেত্ৰত এই মাধৱ যে দুইখন থান আজি একত্ৰিত হৈ জন্মক্ষেত্ৰৰ মাধ্যমেৰে এক বিশেষ গৱেষণামূলক চিন্তা চৰ্চাৰে সমাজখনক যদি আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰে আশা ৰাখিম। মই আশা কৰিছোঁ এই যে আমাৰ পদাধিকাৰ বাপৰ পৰা সচিব প্ৰধানলৈকে বা বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্বত থকা সমাজখনক যাতে আমি হাতে হাত ধৰি আগুৱাই লৈ যাব পাৰোঁ, তাৰে আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। আৰু লগতে মই আশা কৰিছোঁ আজি আমি যেনেকৈ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ আহি ইয়াত উপস্থিত হৈছোঁ, সেইখিনি যাতে আমি সবলভাৱে ৰূপায়িত কৰিব পাৰোঁ। আৰু মই আজিৰ ইয়াতে আমি এক প্ৰস্তাৱ আকাৰে যাতে ল'ব পাৰোঁ যে জন্মক্ষেত্ৰত মাধ্যমেৰে আমাৰ জন্মক্ষেত্ৰৰ সবল নেতৃত্বৰে মাননীয় মুখ্যমন্ত্ৰীক এক আহ্বান জনাই যে দিল্লীত আমি মাধৱ পুৰুষৰ বা শংকৰ গুৰুজনৰ জন্মোৎসৱ পালনৰ এক মহান কাৰ্যসূচী গ্ৰহণ কৰাৰ এক প্ৰয়াস কৰিবলৈ যাতে আমি আগবাঢ়িব পাৰোঁ, তাৰে আশা ৰাখি মই সকলোকে পুনৰ ধন্যবাদ জনাই মোৰ চমু মন্তব্য ইমানতে সামৰিছোঁ। আৰু ইয়াৰ পিছতে শলাগৰ শৰাই আছে, শলাগৰ শৰাই একেষাৰতে দিবৰ কাৰণে আমি গোলাপ শইকীয়া ডাঙৰীয়াক অনুৰোধ কৰিলোঁ।